ড্ৰয়িং ৰুমত ইঞ্চুৰেঞ্চ কোম্পানীৰ অফিচাৰ বহি আছে। চাওক মা, তোৰ দৰে সহজ সৰল সৎ মানুহে দেখা নাপায়। মোৰ দৰে অলপ বেকা ৰাস্তাত চলা মানুহে দেখো। সোমাই আহক, ভয় কৰিব নালাগে, সোমাই আহক। বা মাৰি মোক বেকা কৰি দিছে। সব ইয়াৰ কি মোৰ কাৰণে হৈছে? তই মোৰ দাদাৰ খোল খালি, মোৰ বন্ধু, তাৰ পাছত তই মোৰ ভণ্টিৰ জীৱন বৰবাদ কিয় কৰিলে? মই তই ৰাহুল বোলাটোক মোৰ ভণ্টিয়ে ভাল পাইছিল, তই জানিছিলি? তাক টকাৰ লোভ দেখুৱাই গোটেই গেমটো তই খেলা নাই জানো? কি কৈছ তই? তই মোক মাৰিলি, তোক মাৰিল। অ ভাইটি, কি কৈ আছ এইবোৰ? ইয়াক এটা কোঠাত বন্দী কৰি থ, মোবাইলটো হাত চল, নহলে আমাৰ ভণ্টিৰ জীৱন বৰবাদ হৈ যাব। মা দেউতাই সমাজত মোৰ উলিয়াব নোৱাৰিব। নহলে মই কিন্তু সম্বন্ধৰ পৰা ভাগি যাম। মই পাহাৰৰ আগতে মই মানুহজন মৃত আপনি দোকানী কৈছে কম খুব অপচা হয় আপনি। আরে মই যদি ইচ্ছাতে পলো 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 সকলোকে লৈ যাওঁ। আপোনাৰ ভাড়া ঘৰৰ ব্যৱসায় আছে? এইটো আপোনাৰে ঘৰ। আমি মাহেকত ভাড়া দিওঁ, কিন্তু ঘণ্টাত ভাড়া লোৱাৰ কোঠাও আছে আপোনাৰ? আছিল, এতিয়া নাই। চলা সম্পদ টকাৰ ঘটিবলৈ ব্যৱসায় নাপালে। এই মোৰ ভাড়া চা, ৰাহুল বোলাটো কৰবা। মই এইবোৰ একো নাজানো, মই নাজানো।
ধানৰ তলত থলৌ কেইদিন লকি ছিঙি যাব কি ছাৰ Recording थोड़ा सा कम नकौता নহলে মুন্ডি যাব একোদাল কৰিব নোৱাৰো মোৰ চালা কিবা হ'বলৈ হ'লে তোৰ ভঙি আৰু চালা পন ভিডিঅ' নাইকা বুলি প্ৰমাণ হৈ যাব বে মোৰ ভণ্টিৰ পন ভিডিঅ' নাইকা হওক কিন্তু তোক পুলিচক গতাই দিয়াৰ ভুল ভয় নকৰো ইয়াতে মুন্ডি ছিঙিম তোৰ পাৰিবা কৰ্ম বিবেচনা কৰ চৰিত্ৰ বিশ্লেষণ কৰিবলৈ শিক মানুহৰ জীৱনত নৈতিকতা আৰু সদ্গুণ মানুহৰ বাবে মণিমুকুতাতকৈ বেছি মূল্যৱান সৎগুণে আমাক ঈশ্বৰৰ ওচৰলৈ যোৱাত সহায় কৰে বুজিলি সৎগুণে যিদৰে আমাক ভগৱানৰ ওচৰ চপাই নিয়ে অৱগুণে তেনেদৰে আমাক নৰকলৈ ঠেলি দিয়ে ধ্বংসৰ পথলৈ ঠেলি দিয়ে আমাক বোৱাৰী আপোনালোকৰ ওচৰত বহুত অন্যায় কৰিলো বোৱাৰী ক্ষমা কৰি দিয়ক তুমি আত্মসমালোচনা কৰিবলৈ শিকিছা যে এয়াই বহুত ক্ষমাই মানুহক মহান কৰে বোৱাৰী বিচৰা ধৰণে মনৰ জোখাৰ নিজে সুখী হ'বলৈ শিকা যোৱা ভগৱানৰ মংগল কৰিব যোৱা দোকানে থাকিব ক্ষমা তুমি কেৱল মা দেউতাকে নহয় যিজনী ছোৱালীক তুমি বনৰীয়া ফুল বুলি হাঁহা সেইজনী ফুলকো তুমি ক্ষমা খোজা আজি সেইপা বনৰীয়া ফুলে তাই সুগন্ধি বিয়পাবলৈ গৈ আছে যি সুগন্ধি কথা তোমাৰ দৰে তাপত ফুল ফুলে কেতিয়াও কল্পনা কৰিব নোৱাৰা কি কৰিবলৈ ওলাইছেনো তাই দেউতাক এটা কিডনি দি দেউতাক পুনৰ জীৱন দিব ওলাইছে তাই ভাইটিৰ লগত জোৰ কৰি কাজিয়া কৰি তাই ব্লাড গ্ৰুপ DNA টেষ্ট কৰাই কিডনি দিবলৈ সাজু হৈছে মই দেউতাক হস্পিটাললৈ দিব আহিছো তাইও ভাইটিৰ লগত হস্পিটাললৈ গৈ আছে এপাহ বনৰীয়া ফুলে
সুগন্ধি বিয়া পাবলৈ গৈ আছে